Hello and welcome back to my channel. আজি মই গৈ আছো গুৱাহাটীলে আৰু মই গুৱাহাটীত গলৈ যাও কি কৰো দেখাবলৈ আহিছো। ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো। আমি ভিতৰৰ ৰাস্তাৰে গৈছিলো কাৰণে ধুনীয়া হেউজিয়া এটা পৰিৱেশ দেখিবলৈ পাইছো। দেখিছে কি ধুনীয়া। যিসকলে এইটো ৰাস্তাৰে গৈ থাকে তেওঁলোকে নিশ্চয় চাগে ধৰিব পাৰিছে কোনফালেৰে আমি গৈছিলো আৰু এইফালেৰে গৈ পেলাই আমি বঙৰা ওলাম আৰু বঙৰাত হৈছে আজিকালি সবতছে বৰ লগা কথা মানে বঙৰাত যেহেতু কি আমাৰ এইফালেৰে যোৱা গাড়ীবোৰ ৰখাই থৈ দিয়ে আৰু তাৰ পৰা খোজকাঢ়ি তাৰ অলপ আগতহে আৰু মানে গুৱাহাটীলৈকে যোৱা গাড়ী পোৱা যায় তো বহুত দিগদাৰ হৈছে তথাপিতো যাবই লাগিব। এয়া হৈছে লাভলিনাৰ হুডিং আমাৰ অসমৰ গৌৰৱ। আমি যেহেতুকে প্ৰাইভেট গাড়ীত গৈছিলোঁ মানে নিজৰ গাড়ীত গৈছিলোঁ সেইকাৰণে আমি এইখিনি সুবিধা পোৱা নাছিলোঁ সেইদিনাখন আৰু এয়া আমি জালুকবাৰী পাই গ'লোঁ। পাইছো হেণ্ডলুম অফিচ আৰু হেণ্ডলুম অফিচত যেহেতু মাহঁতৰ কাম আছিলে সো ময়ো সোমাইছো আৰু দেখিবলৈ খুব ধুনীয়া। এতিয়া আমি ভিতৰত সোমাম আৰু ভিতৰতো মই যদি পাৰো ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিম আৰু এন্ট্ৰেন্সৰ মানে ষ্টেয়াৰ্ছবিলাক থকা তাতে ধুনীয়াকৈ ডিসপ্লে কৰি থোৱা আছে এনেদৰে অসমীয়া সাজপাৰবোৰ মুগাৰ পাতৰ এয়া দেখিছে এনেদৰে ফ্ৰেমিং কৰাই পেলাই ডিসপ্লে কৰি থৈ দিছে খুব ধুনীয়া হয়। আৰু আটাইতকৈ মৰম লগা হ'ল এই শালখন খুব ধুনীয়া হয় সৰু আৰু দেখিবলৈ অলপ বেলেগ হয়। দেখিছে ভিতৰৰ ফালে বহি পেলাই তাত বৈ আৰু ওপৰৰ পৰা ভিউটো দেখাই দিছো এনেদৰে চাব পাৰি। তলফালে আছে তাঁতশালখন মানে গ্ৰাউণ্ড ফ্ল'ৰত আছে। আৰু আমাৰ কাম হৈ গ'ল সেইকাৰণে আমি আহি গ'লো। আজিৰ ভিডিওটো আছিল ইমানে। ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা আৰু লগতে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মই ঘৰ পাই গ'লো।